girls with their nails done now. Girls with their আৰু বন্ধুসকল আজি ছেকেণ্ড দিন আৰু এই ছেকেণ্ড দিনতো আমি আহিছোঁ ভূটান চকী আৰু এই ভূটান চকীত আপোনালোকক দেখুৱাই আছোঁ আজি আমাৰ খানাৰ যোগাৰ লৈ আহিছোঁ যোৱাকালি অহা নাছিলোঁ যোৱাকালি লগৰ লগত আহিছিলোঁ আৰু আজি আমি পূৰা খানা খাম আৰু বন্ধুসকল মই এতিয়া বৰ্তমান গা ধুবলৈ ৰেডি হৈ আছোঁ পানী পূৰা ৰেডি আৰু এতিয়া মই গা ধুবলৈ ওলাইছোঁ চাওক কি ধুনীয়া পানী আৰু মই কাপোৰখিনি চেঞ্জ কৰি দিওঁ তাতে জঁপিয়াই চাওক আপোনালোকে আৰু ফিলটো লওক girls with their nails done now. Girls with their nails done. Girls with their nails done. Girls with their nails done now. Girls with their nails done. Girls with their nails done. আৰু আমাৰ বৰ্তমান খানা আৰম্ভ
এইজনে আমি খানা খাম আৰু আমাৰ খানা যোগাৰ হৈছে ইতিমধ্যে। আৰু বন্ধুসকল আজি আমাৰ খানা ৰেডি হৈ গ'ল। গাহৰি মাংস, চব্জি, বেনেকা নহয় আচলতে, বেঙেনা পিটিকা, গাজৰ চাটনি। আৰু বন্ধুসকল এই মাছেদি ভাত খোৱা, এই মাছ লগতে গাহৰি মাংস আমি খাই দিম। বন্ধুসকল মাংস বহুত খাম বুলি ভাবিছিলোঁ। 7 পিচ খোৱাৰ পাছত নাগৰাত দোলটো আনিছে। এতিয়া মাংস ৰান্ধিব পৰা নাই। কি মাংস দিম? পানী কম।
হেল্ল' বন্ধুসকল, আজি আমাৰ পিকনিক শেষ হ'ল আৰু আমি এতিয়া যাবলৈ ওলাই আছোঁ ঘৰত। গতিকে যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।